ৱেলকাম টু RB আছামিজ চেনেল। মই আজি আপোনালোকক আপোনালোকৰ সকলোৱে ঘৰতে থকা এজোপা ঔষধি গছ আপোনালোকে সকলোৱে ব্যৱহাৰ কৰি থাকে, আমি ছজনা বুলি কওঁ। ছজনা আপোনালোকে সকলোৱে খাইছেই, তথাপি আজি ছজনা পাতৰ ঔষধি গুণ আছে, সেইটো আপোনালোকে ইউটিউব বা গুগলত চাৰ্চ কৰি বা বিভিন্ন জেগাত ছ'চিয়েল মিডিয়াত পাব। আজি ছজনা পাত কেনেকৈ খাম, কি কৰি খাম আপোনালোকক দেখুৱাম। এতিয়া প্ৰথম গছৰ পৰা কুমলীয়া পাতখিনি ছজনা পাত মই গছৰ পৰা ছিঙি আনিলোঁ। আনি পেলাই এটা এটাকৈ গোটেইখিনি পাতখিনি এটা এটাকৈ মানে ঠাৰি চাৰি নথকাকৈ ধুনীয়াকৈ এটা এটাকৈ পাত বাছি ল'লোঁ। এই পাতটো বাছি লৈছোঁ। এইটো আপুনি বিভিন্ন ধৰণে খাব পাৰে, দালিটো খাব পাৰে, ভাজিও খাব পাৰে, আৰু ইয়াক শুকান ড্ৰাই কৰি পেলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। শুকানকৈ ড্ৰাই কৰি লৈ আপোনালোকে ৰাতিপুৱা পানীত গুলি খাব পাৰে। এতিয়া মই ধৰক হেৰি কৰি ল'লোঁ, মানে ধুনীয়াকৈ ধুই ল'ব লাগিব। ধুনীয়াকৈ ধুই কৰি ল'লোঁ। ইয়াত বিভিন্ন জাবৰ জোঁথৰ, তাৰপিছতে অলপমান পাত মই মিক্সিত পিচি লৈছোঁ। পিচি লৈ মিক্সিত অলপ পানী দি দিছোঁ। পানী দি পেলাই মিক্সিটো অন কৰিম। অন কৰাৰ পিছত তাৰপৰা জুচ উলিয়াম। এই মিক্সিত পিচি লৈছোঁ, মিক্সিত পিচি তাৰপৰা জুচ উলিয়াইছোঁ। জুচ উলিয়াই জুচটো অলপ চাকি ল'ম। ধুনীয়াকৈ চাকি লৈছোঁ। ইয়াত চাকি লৈ মই জুচটো ৰাতিপুৱা এগিলাচকৈ খাওঁ। ধুনীয়াকৈ খাম এতিয়া এগিলাচ। তাৰপিছত এইটো ভাজিও খাব পাৰি। আলু, পিঁয়াজ, জলকীয়া, নহৰু দি ধুনীয়াকৈ আপুনি তেল দি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ ধুনীয়াকৈ ভাজি হৈ গ'ল। ভাজিও খাব পাৰি।